40 নং ওদালগুৰি এছটি সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই ঘোষণা কৰিব বিচাৰিছো। আপোনালোকে গমেই পাইছে চাগে কোন হ'ব। दिनैनि गुबै टपिकआनो जाहैबाय जोंहा UPPL नि बिजाथि फोसावबाय आरो मैया थांनाय मोनाबिलियाव जोंहा राजु नार्जारि सारा लाइभ फैनानै मैयानि समावहाय UPPL नि बिजाथिया बबे बबे जायगायाव सोर गेलेगोन बिनि बागै फोसावबाय। स' रायजोफोर नोंथांमोना फारसेनिफ्राय जोबजासे नायलांबानो जाबाय। UPPL निया बबे बियाबाव सोर गेलेगोन बिनि बागै जोंहा राजु नार्जारि सारा मोजाङैनो जोंनो फोसावनानै होबाय। स' रायजोफोर नोंथांमोना राजु नार्जारिनि भिडिअ क्लिप्सखौहाय नायनानै लाग्रोदो। যে এইবাৰ 9 তাৰিখ এপ্ৰিলত হ'ব লগা যে অসম বিধানসভা নিৰ্বাচন, ইয়াতে বিটিআৰ অঞ্চলৰ 15টা সিটত 15টাতে UPPLৰ প্ৰাৰ্থীক ভোটদান কৰি আপোনালোকে জয়যুক্ত কৰাই এটা বিটিআৰৰ মাজত পাৱাৰ টু বেলেন্স কৰাৰ এটা সুযোগ আপোনালোকৰ হাতত আছে, যাহাতে ইয়াতে হেলদি এটা কম্পিটিশ্যন হয়, কনষ্ট্ৰাকটিভ এটা পলিটিক্স হয় আৰু ৰাইজক সেৱা আগবঢ়াৰ যে ৰাজনীতি ইয়াতে যাতে হয়, এইটো ৰাইজৰ সন্মুখত মই অনুৰোধ কৰিছোঁ। যি নহওক, এতিয়া মই আপোনালোকৰ সন্মুখত আমাৰ যে প্ৰাৰ্থীৰ লিষ্টটো মই গাই শুনাব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকক 40 নং ওদালগুৰি এছটি সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই ঘোষণা কৰিব বিচাৰিছোঁ। আপোনালোকে গমেই পাইছে চাগে কোন হ'ব। এইটো আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত দীপেন বড়ো ডাঙৰীয়াক আমি ওদালগুৰি সমষ্টিত প্ৰাৰ্থী হিচাপে আমি প্ৰক্ষেপ কৰিছোঁ। তাৰপিছত আমি কোকৰাঝাৰ, এইটো আপোনালোকে জানিব বিচাৰিছে চাগে, এইকাৰণে ক'ব বিচাৰিছোঁ মই। 3 নং কোকৰাঝাৰ আমাৰ যে এছটি সমষ্টি আছে, ইয়াৰ আমাৰ চিটিং MLA মৰে দাদা লৰেন্স ইছলাৰী ডাঙৰীয়া আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ। তেখেতে আমাৰ বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰীও হয় আৰু আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় সভাপতিও হয়। গতিকে তেখেতে আমাৰ কোকৰাঝাৰ 3 নং কোকৰাঝাৰ এছটি সমষ্টিৰ প্ৰাৰ্থী হয়। এতিয়া 1 নং গোসাইগাঁৱৰ পৰা আহোঁ। 1 নং গোসাইগাঁৱত ৰাইজৰ ডিমাণ্ডত আৰু আমাৰ যি চিটিং MLA জিৰণ বসুমতাৰী ডাঙৰীয়াৰ অনুৰোধত তেখেতে বিভিন্ন কাৰণত কৈছে যে মই এইবাৰ নিৰ্বাচনত নুঠো, মই সংগঠনৰ কাম কৰিম। তো আজি তেখেতক আমি গোসাইগাঁও জিলা UPPLৰ সভাপতি পাঠি দিছোঁ আৰু তেখেতৰ যে চিট তেখেতে নিজে অনুৰোধ জনাইছে। আমাৰ এক্সিষ্টিং যে প্ৰেচিডেণ্ট আছিলে শ্ৰীযুত অনিন্দ বসুমতাৰী, তেখেতক আমি প্ৰাৰ্থী হিচাপে আজি ঘোষণা কৰিছোঁ। অনিন্দ বসুমতাৰী, অনিন্দ এইটো পাই যাব আপোনালোকে, টেনশ্যন নল'ব। আৰু 2 নং দতমাৰ পৰা আপোনালোকৰ সকলোৰে ডিমাণ্ডত আৰু আমাৰ শীৰ্ষ নেতৃত্বৰ কিবাত ইনষ্ট্ৰাকশ্যনত অৰ্ডাৰত ৰাজু কুমাৰ নাৰ্জাৰী মোৰ নাম আপোনালোকৰ আশীৰ্বাদ লৈ মই এতিয়া দতমাত মোক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। তো মই দতমাত খেলিম। আৰু আপোনালোকে বহুত মানে বাট চাই আছে কি হ'ব নহ'ব এটা সমষ্টি, এইটো হ'ল তামোলপুৰ 43 নং তামোলপুৰ সমষ্টি। কাক দিলে ভাল হয়? বাইদেউৰ কথা মানিছোঁ। আমাৰ দলৰ সভাপতি আৰু সদ্য নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তামোলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিছোঁ। 45 নং ভেৰগাঁও সমষ্টিৰ পৰা আমি শ্ৰীযুত নেৰচন বড়ো ডাঙৰীয়াক কেণ্ডিডেট হিচাপে আমি প্ৰক্ষেপ কৰিছোঁ। আৰু 20 নং বিজনী সমষ্টিৰ পৰা আগৰ 3 বাৰৰ MLA শ্ৰীযুত কমল সিং নাৰ্জাৰীক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ। তো গতিকে 7জন যে আমাৰ কিবা আছে কেণ্ডিডেট আছে ডিক্লেয়াৰ কৰা হৈছে। আৰু বাকীখিনি যি আছে বিটিআৰৰ 15টা যে সমষ্টি আৰু 8টা সমষ্টি আছে আৰু বিটিআৰৰ বাহিৰৰ যিখিনি আছে এইটো আমাৰ আলোচনা পৰ্যায়ত আছে আৰু একদম ফাইনেল পৰ্যায়ত আছে। আমি অহাকালি নহ'লে পৰহি আমি বাকীখিনি প্ৰাৰ্থীৰ লিষ্ট আপোনালোকক ঘোষণা কৰি দিম। থেংক ইউ ছ' মাছ। আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰে। এইটো দি দিম, চব কপি দি আছোঁ, এইটো দি আছোঁ, ডণ্ট ৱৰি, ক্লিয়াৰ কওঁ। NDAৰ লগত NDAৰ লগত এলায়েন্সটো
আমি আপোনালোকক বিটিআৰৰ নিৰ্বাচন শেষ হৈ যোৱাৰ পিছতে কৈছোঁ যে আমি বিটিআৰৰ 15টা সমষ্টিতে খেলিম। এতিয়া 15টা সমষ্টিত আমাক যদি NDA সহায় কৰিবলৈ আগবাঢ়ি আহে আমি ৱেলকাম জনাম হা। আৰু যদি কংগ্ৰেছেও যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে এইটো আমি ৱেলকাম জনাম। কিয়নো ৰাজনীতিটো কাকো না কৰিব নোৱাৰে, পাৰি জানো? আমাৰ চবৰে সহায় সহযোগিতা লাগে, সমৰ্থন লাগে। গতিকে 15টা সমষ্টিত যদি আমাৰ কেণ্ডিডেট থাকে তাতে আৰু কিবা আপোনালোকে যে প্ৰশ্ন কৰি আছে তাৰ কিবা অৰ্থ থাকে নেকি? 15টা সমষ্টিত যোনে আমাক সহায় কৰিবলৈ আহিব, NDA হওক, ইণ্ডিয়া হওক বা বেলেগ হওক, CPI, CPM, তৃণমূল, যিমান দলে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমি ৱেলকাম জনাম আৰু তেখেতসকলক আমি ধন্যবাদ জনাম। अब्ला मानव गेदेर रायजोफोर नोंथांमोना नुबाय खोनाबाय जोंहा UPPLनि बिजाथिफ्रा बबे बबेयाव गेलेगोन आरो बबे बियाबाव गेलेगोन। स' रायजोफोर नोंथांमोना बिनि बेलायाव कमेन्टनि गेजेरजों फोरमायहर जे फैबाय थानाय MLA इलेक्सनाव जों बबे मोनसे पलिटिक्स पार्टिनो भटखौ होनांगौ, थारैनो UPPL ना BPF, बिनि बागै नोंथांमोना कमेन्टनि गेजेरजों फोरमायहर। अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय। भिडिअखौ मोजां मोनदोंब्ला लाइक, लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब।